নমস্কাৰ বন্ধুসকল, মই সৰুপা মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি সুলভৰ মেৰেজ এনিভাৰ্চাৰী, সেয়েহে আমি তাক এটা শুভেচ্ছা দিওঁ বুলি লগৰ আটাইবোৰ আহি তাৰ ঘৰত উপস্থিত হ'লোহি। এয়া আমাৰ দীপেন, ৰঞ্জিত, পংকজ, দিব্য, জ্যোতিষ, মৃদুল বৰা আৰু ৰমেন দাস, আৰু এইফালে আছে আমাৰ ৰিদীপ। লগতে আমি এটা সামান্য উপহাৰ সিহঁতৰ বাবে লৈ আনিছিলোঁ। এয়া সুলভৰ মিছেছ। উপহাৰটি সিহঁতৰ হাতত তুলি দি সকলোৱে এখন ফটো উঠিলোঁ। তাৰপিছত সিহঁতে আমালৈ লৈ আনিলে ৰুটি আৰু মাংস। এয়া আমাৰ দিব্য, তেওঁ প্ৰথমতে লৈ ল'লে, তাৰপিছত সকলোৱে এখন এখনকৈ লৈ আমাৰ খোৱাৰ ষ্টাৰ্ট হৈ গ'ল আৰু খাই বৈ এখন তামোল খাই আজিলৈ বাই বাই।